চাবলৈ সকলোকে স্বাগতম জনালোঁ। আজি মই আমেৰিকাৰ লাইব্ৰেৰী কেনেকুৱা হয় আৰু ইয়াৰ ভিতৰত কি কি পোৱা যায় তাকে অলপ দেখুৱাম। মই এতিয়া গৈ আছোঁ লাইব্ৰেৰীলৈ। লাইব্ৰেৰীটো আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰ দূৰত। ইয়াৰ পৰা ড্ৰাইভিং কৰি গ'লে 5 মিনিটমান সময় লাগে। গৈ পোৱাৰ পিছত মই লাইব্ৰেৰীটোৰ ভিতৰৰ পৰা অলপ দেখুৱাম। চাই থাকিব ভিডিঅ'টো। আহকচোন এতিয়া যাওঁ। মই পালোহি লাইব্ৰেৰী। গাড়ীখন পাৰ্কিং কৰি মই এতিয়া লাইব্ৰেৰীৰ ভিতৰত যাম। লাইব্ৰেৰীটোৰ নাম হৈছে আৰ্লিংটন হাইটছ মেম'ৰিয়েল লাইব্ৰেৰী। মই য'ত থাকোঁ সেই ঠাইখনৰ নাম হৈছে আৰ্লিংটন হাইটছ। এই ঠাইখিনি চিকাগোৰ পৰা 1 ঘণ্টাৰ ৰাস্তা। এইখন এখন স্কুটাৰ। ইয়াত লিখা আছে নেকি স্কুটাৰ এভেইলেবল বুলি। এই স্কুটাৰখন যদি কোনোবা বয়সীয়াল মানুহে ল'বলৈ বিচাৰে, যদি খোজকাঢ়িবলৈ অসুবিধা হয় ওপৰত যাবলৈ, সেইখন ল'ব পাৰে এনেকৈ 2 ঘণ্টাৰ কাৰণে। আৰু এইখন হৈছে ৱাকাৰ। তেনেকৈ লিখা আছে ৱাকাৰ এভেইলেবল বুলি। যদি বয়সীয়াল মানুহ বা কোনোবা ফিজিকেলি হেণ্ডিকেপ মানুহ থাকে আৰু যাব বিচাৰে ওপৰলৈ, তেতিয়া এই স্কুটাৰ আৰু ৱাকাৰখন ব্যৱহাৰ কৰিব পাৰে। লাইব্ৰেৰীত সোমোৱাৰ পিছতে এই দুখন হৈছে ৰিটাৰ্ণ উইণ্ড'। এইখন এনেকৈ খুলিব পাৰি। এনেকৈ খুলি পেলাই যদি কিবা ৰিটাৰ্ণ থাকে, কিতাপ অনা বা বস্তু আনি ৰিটাৰ্ণ কৰা হয়, এইফালে সোমাই দিলেই হ'ল ভিতৰত। আৰু এইটো হ'ল ওপৰলৈ উঠি যোৱা ষ্টেয়াৰকেছ। আৰু এইটো হ'ল লাইব্ৰেৰীটো ওপৰত। এইটো হ'ল মুভি ছেকশ্যন। আৰু ইয়াত এইখিনি গোটেই কিতাপখিনি হ'ল ফৰেইন লেংগুৱেজৰ কিতাপ। আৰু ইয়াতে হিন্দী চিনেমাৰো CD পোৱা যায়। এতিয়া দেখুৱাম মই এইখিনি। দেখিছেনে, এই গোটেইখিনি হৈছে হিন্দী চিনেমাৰ CD। ধৰক এইখন ওম শান্তি ওম, পিংক, তনু ৱেডছ মানু, এই গোটেইখিনিয়ে হ'ল হিন্দী চিনেমাৰ CD। আৰু এইফালে অলপমান দক্ষিণ ভাৰতীয় ভাষাটো আছে, যেনে ধৰক তামিল, তেলেগু, থাই, স্পেনিছ, এই গোটেইখিনি হ'ল ফৰেইন লেংগুৱেজৰ ওপৰত। এই ছেকশ্যনটো হ'ল অট'বায়'গ্ৰাফিৰ ছেকশ্যন। ইয়াতে মই দেখুৱাম মহাত্মা গান্ধীৰো অট'বায়'গ্ৰাফিখন ইয়াত আছে। এইখন হ'ল এই ছেকশ্যনটো হ'ল ৱৰ্ল্ড লেংগুৱেজ। পৃথিৱীৰ বেলেগ বেলেগ ভাষাৰ কিতাপবোৰ ইয়াত পোৱা যায়। আৰু এইখিনি হ'ল হিন্দী লেংগুৱেজ কিতাপ। মই হিন্দী বলতি হওঁ, লিখা আছে এনেকৈ। আৰু এইখিনি দেখিছেনে, যেনে ধৰক হাৰ নেহি মানুংগা, অটল বিহাৰী বাজপেয়ীৰ এখন কিতাপ। হৈছে 7 to 12 গ্ৰেডৰ ল'ৰা ছোৱালীৰ কাৰণে। ভিতৰতো দেখুৱাই দিছোঁ এবাৰ। আৰু এইখিনি হ'ল সৰু ল'ৰা ছোৱালীৰ কাৰণে। এই গোটেই এৰিয়াটো হ'ল সৰু ল'ৰা ছোৱালীৰ এই কিতাপবোৰ বা মুভিজ, মিউজিক, ভিডিঅ' গেমছ, এই সকলোবোৰ ল'ৰা ছোৱালীৰ কাৰণে। এই ছেকশ্যনটো হ'ল কিডছৰ কাৰণে। এইখিনি ঠাইতে সৰু ল'ৰা ছোৱালীৰ সকলোবোৰ কিতাপ বা ষ্টৰি বুক বা টয়ছ এই জেগাতেই পোৱা যায়। ইয়াত এইবোৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে টয়ছ। ইয়াত এজ গ্ৰুপ আছে, লিখা আছে এজ গ্ৰুপবোৰ। যেনে ধৰক এইটো হ'ল ages 4 and up। তলৰটো চাগে
ages 3 to 6 years এনেকৈ টয় পায় ইয়াতে এইবোৰ টয় ঘৰত লৈ যাব পাৰি মই এতিয়া লাইব্ৰেৰীৰ ভিতৰত বহি আছোঁ যিটো কিড ছেকশ্যন হয় তাতে আজি মই দুখন কিতাপ ল'লোঁ তাকে মই দেখুৱাইছোঁ এতিয়া এই দুখন মোৰ আজি কিতাপ এইটো হ'ল মোৰ ল'ৰাটোৰ কাৰণে এখন ফেয়াৰী টেইল আৰু এইখন হৈছে কেয়াৰিং ফৰ ইয়াৰ বেবী এণ্ড য়ং চাইল্ড মই এতিয়া বহি আছোঁ প্ৰথম মহলাত মই য'ত বহি আছোঁ তাৰ পৰা ওচৰতে দুটা ৰুম আছে এটা ৰুমত হয় কম্পিউটাৰ ক্লাছ আৰু এটা ৰুমত হয় সৰু ল'ৰা ছোৱালীৰ ক্লাছ তাৰ ওচৰতে আৰু এটা ৰুম আছে সেই ৰুমটোত হয় ইংলিছ ক্লাছ যিসকল লোকে ইংলিছ ক'ব নাজানে তেনেকুৱা কাৰণে এই ক্লাছ দিয়া হয় আৰু এই ক্লাছবোৰ সম্পূৰ্ণ ফ্ৰী হয় তাৰ কাৰণে কোনো ফিজ লোৱা নহয় ময়ো আহিছিলোঁ আগতে 4 বছৰমানৰ আগতে কম্পিউটাৰ ক্লাছ কৰিবলৈ আৰু তেনেকৈ ওপৰত যিটো ফ্ল'ৰ আছে তাতো কেইটামান ক্লাছৰুম আছে য'ত নেকি সৰু ল'ৰা ছোৱালীৰ ক্লাছবোৰ কৰা হয় এতিয়া ক'ভিডৰ কাৰণে ক্লাছবোৰ বন্ধ আছে মই আহিছিলোঁ 2 বছৰমানৰ আগতে যেতিয়া মোৰ ল'ৰাটো সৰু আছিলে এবছৰমান আছিলে তেতিয়া মই ইয়ালৈ আহিছিলোঁ তাৰ ক্লাছ কৰাবলৈ মই এতিয়া ঘৰ পালোহি আজি মই লাইব্ৰেৰীৰ পৰা দুখন কিতাপ আনিলোঁ এদিনত লাইব্ৰেৰীটোৰ পৰা 100টা বস্তু আনিব পাৰি কিতাপ টয়জ বা যিকোনো বস্তু মুঠতে 100টা বস্তু আনিব পাৰি ঘৰলৈ আজিলৈ ইমানখিনি লগ পাম মোৰ নেক্সট ব্লগত and thank you for watching bye everyone